সকলোকে গুড মৰ্নিং, হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু আজি মই কি কৰিম সকলোবিলাক দেখুৱাম। আৰু আমাৰ বাগানখন চাওকচোন, এইখন ইয়াতে কল লাগিছে কিন্তু এতিয়া হোৱা নাই। বাকী আছে, এই চাইডেও আছে, এই চাইডে এই টেঙাকেইটা সৰু সৰু হৈ আছে। ইয়াতে জলকীয়া আছে, ইয়াতে জলকীয়া। বাকী এনেকৈ যে আমি কি খেতি কৰোঁ আমাৰ ইয়াতে, সেইবিলাকতো দেখুৱামেই। আৰু অলপমান ৰাতিপুৱাৰ পৰিৱেশটো বহুত বেছি ভাল লাগে। আৰু আমি দুজন আছো এতিয়া ফিল্ডত, মানে অকণমান প্ৰেক্টিচ কৰিব লাগিব সেইকাৰণে। বাকী আমাৰ এই সেউজীয়া পথাৰখন চাওকচোন, বহুতে বেছি ভাল। আৰু মোৰ লগত এজন আছে, এইখনৰ এই চাইডে এখন কাণ আছে, এই চাইডে এখন কাণ আছে, এই চাইডে এখন কাণ আছে, এই চাইডে এখন কাণ। আৰু এতিয়া ৰাতিপুৱাৰ সময় হৈছে 6 বাজিছে। আৰু আমি ক'ত যাই আছোঁ? ফিল্ডতে আছোঁ। ৰাতিপুৱা 6 বজাত যিটো সতেজ বতাহ বুলি কয়, সেইটো আমাৰ গাত লাগি আছে। মানে আমাৰ প্ৰগ্ৰেমটো এনেকৈ ৰাখিছে যে ৰাতিপুৱা বাকী এইটো স্পীড ব্ৰেকাৰ হয়। এইটো মানে এইটো স্পীড ব্ৰেকাৰত যদি আমাৰ বাইক চলে তেতিয়া উৰাই যাব পাৰি, কিন্তু আমাৰ স্কুটি নাই। এইটো অলপ বহুত লাহে লাহে যাব লাগে আৰু, হয়নে নহয়? ড্ৰাইভৰে কিছু ক'ব দেখিছেনে এতিয়া মানে চুৰি গৈছিলি মানে স্কুটিৰে, মানে এনেকুৱা মানে স্পীড ব্ৰেকাৰবিলাক বনাব লাগে, কি অলপ মানে কি ওখ ওখকৈ বনালে অলপ দিগদাৰ হয়। তলটো ইমানে বেছি ভাল লাগি হৈছোঁ আৰু কেনেকুৱা মজা মজা মজা। সেউজীয়া পথৰ এই চাইডে মাজেদি এইটো ৰাস্তা, এই চাইডেও পথাৰ হৈ আছে। বাকী পথাৰৰ মাজেৰে আমি দুজন যে একেবাৰে সুন্দৰ কোমল ৰ'দ প্ৰেক্টিচ কৰা হৈ গ'ল। আৰু আজি ভাগাৰ কেনে লাগিছে? তামাম ভাল লাগছে, থাকিব পৰা নাই। তাকে গা চা ধুই দিওঁ নেকি এটা এতিয়া খালতে, একদম ভাল লাগছে, মস্ত গৰম লাগছে, একদম বহুত গৰম দিছে। আৰু আমাৰ ইয়াতে খাল, এইটো আছে পুখুৰীটো, খাল নহয় অৱশ্যে পুখুৰী হয় এইটো। আৰু ইয়াতে গা চা ধুব পাৰি। আমি আজিকালি ধুই পৰা, আজি ধুবি নেকি? তাকে গৰম লাগছে, ধুওঁ নেকি? এইটো হৈছে পুখুৰী, এইটো হৈছে পুখুৰীৰ পাৰ। আমি পুখুৰী পাৰে পাৰে দৌৰোঁ। আৰু আমাৰ ইয়াৰ ট্ৰেকটো 400 মিটাৰ হয়নে? 400 মিটাৰ আছে, অলপ কম, 2-3 মিটাৰ কম আছে, 400 মিটাৰ ধৰিব পাৰি। আৰু 400 মিটাৰে আছে ধৰা। 400 মিটাৰ আছে। আৰু ইয়াত দৌৰি কেনে লাগে? দৌৰি ভালে, বঢ়িয়াতে প্ৰাকৃতিক সৌন্দৰ্য দৌৰি থাকোঁ আমি, ভাল লাগে। বঢ়িয়া কোমল বতৰ ৰাতিপুৱা। আৰু গৰু ছাগলী থাকে ইয়াত, গৰু ছাগলীৰ মাজত লগতে একদম কোমল বতাহ এতিয়া অলপ অলপ দি আছে, মজা লাগে। আৰু যিটো ক'তো নাপায় সেইটো ইয়াত পায়, হয় না? হয় এতিয়া এনেকৈ ইয়াত মানে বঢ়িয়া আৰু বহুত ভাল লাগে, শান্তি পৰিময় পৰিৱেশ আৰু ভাল লাগে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ। আৰু বন্ধু এজনে আমাৰ লগৰে চকত ৰখি আছে আৰু আমাক বোলে মাতিছে। কি কাৰণ মাতিছে? সি কম আছিলে, থাকিলে আমাক মানে ফোন কৰি সুধিছে যে চাহ মাতিলে আৰু ক'ত আছা। ৰাতিপুৱা গৰম চাহ খালে মজা টেষ্টি। আৰু এতিয়া আমি চাহ খাই কিনে ঘৰ পালোঁ। আৰু বিশেষ ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু।